নমস্কাৰ ষ্টুডিঅ'ত মই ৰিকি বৰা আপোনালোকৰ আগবঢ়াইছোঁ এটি ব্ৰেকিং নিউজ অহা 25 মে'ত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ ফলাফলসমূহ দিনৰ 11 বজাত এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। এইবাৰ সমগ্ৰ ৰাজ্যখনত মুঠ 852টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষাসমূহ আৰু মুঠ পৰীক্ষাৰ্থী 3,56,600 গৰাকীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আপোনালোকক জনাওঁ যে অহা 25 মে'ত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ আৰু হাই মাদ্ৰাছাৰ ফলাফলসমূহ দিনৰ 11 বজাত এই ফলাফল ঘোষণা কৰা হ'ব। আপোনালোকে ফলাফলসমূহ ৱেবছাইট আৰু SMS-ৰ জৰিয়তেও লাভ কৰিব পাৰিব।